খবৰ গীতাঞ্জলি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে মইও ভালে আছো আজি মই আপোনালোকৰ ওচৰত এটা ফেচ পেক দেখাবলৈ লৈছো যদি আপোনালোকৰ মুখৰ উজ্জ্বলতাটো কমি গৈছে যদি আপোনালোকৰ মুখখন বয়সতকৈ আগতে বয়সীয়াল যেন দেখা হৈছে আৰু যদি আপোনালোকৰ মুখখন বহুত লুজ হৈ গৈছে মুখৰ স্কিনখন যদি বহুত ঢিলা হৈ গৈছে আৰু মুখত যদি বয়সৰ ৰেখা পৰিছে আৰু মুখত যদি নানা ধৰণৰ ডাৰ্ক হৈছে তেনেহলে আজিৰ ভিডিওটো আপোনালোকক বহুত কামত দিব তেনেহলে আজিৰ ভিডিওটো আপোনালোকৰ কাৰণে বহুত উপকাৰী হ'ব এই ফেচ পেকটো ব্যৱহাৰৰ ফলত মুখৰ স্কিনখন এই সকলোবোৰ সমস্যা ঠিক হ'ব আৰু লগতে মুখৰ স্কিনখন বহুত কোমল সফট আৰু উজ্জ্বল হ'ব গতিকে আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাব আপোনালোকে ভিডিওটো শেষলৈ চাব আৰু ভিডিওটো চাই যদি আপোনালোকে ভাল পায় তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক তেনেহলে বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰিবলৈ লৈছো পেকটো বনাবৰ কাৰণে মই প্ৰথমতে এটা পকা কল লম আৰু কলটো অলপ বেছি পকা কল ল'ব এনেকুৱা ধৰণৰ অলপ বেছি পকা কলা পৰি যোৱা কল হলে বেছি ভাল হয় কলত বহুত পৰিমাণৰ ভিটামিন থাকে পটাছিয়াম থাকে আৰু লগতে কলত বহু পৰিমাণৰ এন্টি এজিং গুণ থাকে আৰু এতিয়া ইয়াৰ পৰা মই হাফ পিস কাটি লম গুটেই কলটো ল'ব নালাগে এতিয়া মই এটা সাফা বাটি লৈ লৈছো আৰু বাকলিটো গুচাই মই আধা টুকুৰ কল ইয়াত লৈ লৈছো আৰু এই কলৰ বাকলিখিনি পেলাই নিদিব এইখিনি পিছত আকৌ লাগিব কলৰ বাকলিটো বহুত এন্টি এজিং গুণ থাকে যদি মুখত পিম্পলছৰ কলা দাগ থাকে বা হালমনাৰ দাগ থাকে তেনেহলে সেই জায়গাখিনি যদি কলৰ বাকলিখিনি দি ঘঁহি দিয়া হয় কেদিমান পিছত লাহে লাহে সেই জায়গাখিনি ঠিক হৈ যাব দাগবোৰ এতিয়া কলখিনি ভাল কৰি মিক্স কৰি ল'ব আৰু এটা মিহি পেষ্ট বনাই ল'ব এয়া মই কলখিনি মিহি কৰি এটা পেষ্ট বনাই ললো এতিয়া মই ইয়াতে এচামুচ চাউলৰ গুড়ি এড কৰিম চাউলৰ গুড়িটো ঘৰত ভাত খোৱা যিকোনো ধৰণৰ চাউলৰ পৰা গুড়ি কৰি লৈ সেইখিনি চালি লৈ ব্যৱহাৰ কৰিব আৰু বজাৰতো চাউলৰ গুড়িটো কিনিবলৈ পোৱা যায় চাউলে আমাৰ স্কিনখন বগা কৰিব উজ্জ্বল কৰিব আৰু স্কিনখন টাইট কৰিব এতিয়া মই ইয়াৰ লগত এচামুচ দৈ মিলাই লম দৈটো আপোনালোকে ঘৰত বনোৱা টেঙা দৈ ব্যৱহাৰ কৰিব টেঙা দৈটোৱে বেছি ভাল কাম কৰে আৰু দৈত যথেষ্ট পৰিমাণৰ লেক্টিক এচিড থাকে দৈয়ে আমাৰ মুখৰ পৰা বয়সৰ ৰেখাসমূহ আঁতৰত সহায় কৰিব আৰু মুখৰ ছালখন বহুত কোমল কৰিব শেষত মই ইয়াতে আধা চামুচ মৌ মিলাই লম মৌয়ে আমাৰ ছালত এন্টি এজিঙৰ কাম কৰে আমাৰ স্কিনখন কোমল কৰি ৰাখে মুখৰ ছালখন ড্ৰাই হ'বলৈ নিদিয়ে মোৰ পেকটো ৰেডি হৈ গৈছে এতিয়া মই এইখিনি মুখত লগাই লম পেকটো লগোৱাৰ আগতে মুখখন ভাল কৰি ক্লিন কৰি ল'ব লাগিব আৰু ক্লিন কৰিবৰ কাৰণে আপোনালোকে কেঁচা গাখীৰ বা দৈ ব্যৱহাৰ কৰিব পাৰে মই এচামুচ দৈৰ সহায়েৰে মুখখন ভাল কৰি সাফা কৰি লম যাতে মুখত জমা হৈ থকা লেতেৰা ধূলি-বালি আৰু মেকআপ আদি ভালদৰে মুখৰ পৰা সাফা হৈ যায় আৰু আমি কিচেনত কাম কৰি থকাৰ সময়তো আমাৰ ৰান্ধা-বাঢ়া কৰা সময়তো আমাৰ মুখত তেল আদি চিটিকি পৰে গতিকে এইবোৰ ভাল কৰি সাফা কৰি ল'ব লাগিব আৰু এইদৰে দৈৰে ক্লিন কৰাৰ পিছত মুখখন দেখিবলৈ বহুত কোমল আৰু পৰিষ্কাৰ লাগিব মোৰ এইখিনি ক্লিন কৰা হৈ গৈছে এতিয়া মই পেকটো লগাই দেখা আছো এয়া মই ৰেডি কৰি থোৱা পেকটো লৈ লৈছো আৰু এইখিনি মই লাহে লাহে গোটেই মুখখনতে অলপমান মোটা কৰি লগাই লম মই ইয়াতে চাউলৰ গুড়ি মিক্স কৰিছো আৰু চাউলে আপোনাৰ মুখখন বহুত টাইট কৰিব বগা কৰিব আৰু উজ্জ্বল কৰিব আৰু লগতে যদি আপোনাৰ মুখত ব্ল্যাক হেডছ আৰু হোৱাইট হেডছৰ সমস্যা আছে সেই ব্ল্যাক হেডছ আৰু হোৱাইট হেডছখিনি আঁতৰোৱাত সহায় কৰিব চাউলৰ গুড়িত সৰু সৰু দানা থাকে আৰু সেইখিনি আমাৰ ব্ল্যাক হেডছবোৰ আঁতৰাই দিব গোটেই মুখখনতে অলপ মোটা কৰি লগাব 2-3 বাৰ কৰি লগাই দিব ইয়াত যিখিনি বস্তু মিলোৱা হৈছে এইখিনি বস্তু সকলোৰে ঘৰতে অতি সহজতে পোৱা যায় আপোনালোকে কেতিয়াবা এটো ব্যৱহাৰ কৰি চাব আৰু বহুত ভাল ৰিজাল্ট পাব মোৰ পেকটো লগোৱা হৈ গৈছে এতিয়া মই এইখিনি 15 মিনিট সময়ৰ কাৰণে শুকাবৰ কাৰণে ৰাখি থম তাৰ পিছত মই আপোনালোকক দেখাই আছো 15 মিনিট সময় হৈ গৈছে আৰু মোৰ মুখখন ভাল কৰি শুকাই গৈছে এতিয়া মই আগতে ৰাখি থোৱা কলৰ বাকলিটো লৈ লৈছো আৰু কলৰ বাকলিটোৰ সহায়েৰে গোটেই মুখখন মই 1 পৰা 2 মিনিট সময় ভাল কৰি মাসাজ কৰিম আৰু মাসাজটো লাহে লাহে কৰিব বহুত জোৰে জোৰে ঘঁহি ঘঁহি নকৰিব কলৰ দৰে কলৰ বাকলিটো বহুত গুণ থাকে
ই আমাৰ ছালৰ পৰা কলা দাগ, বয়সৰ ৰেখা, বয়সৰ ছাপ আদি আঁতৰোৱাত সহায় কৰিব। মই 1 পৰা 2 মিনিট সময় ভাল কৰি মুখখন মাছাজ কৰি ল'লোঁ। এতিয়া মোৰ মাছাজ কৰা হৈ গৈছে। মই এতিয়া মুখখন নৰ্মেল পানীৰে ধুই আহিম। এয়া মই মুখখন ধুই আহিলোঁ আৰু মুখখন দেখিবলৈ বহুত চাফা বগা হৈছে। আপোনালোকে নিজে যেতিয়া ব্যৱহাৰ কৰিব আপোনালোকে পাৰ্থক্যটো নিজে ধৰিব পাৰিব। এতিয়া মই অলপমান এল'ভেৰা জেল ল'ম আৰু গোটেই মুখখনতে ভালকৈ লগাই ৰাখিম। আপোনালোকে এল'ভেৰা জেল ব্যৱহাৰ নকৰিলে যিকোনো ধৰণৰ ময়শ্চাৰাইজাৰ বা গোলাপ জল ব্যৱহাৰ কৰিব পাৰে। এই পেকটো সপ্তাহত 2 বাৰ কৰি ব্যৱহাৰ কৰিব। ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।